হেল্ল' গাইছ, মে অগিষ্টনি আৰু আপোনালোকে চাই আছে কেছটি যিহেতু চেনেল। আজি মানে এনেই ভ্লগ এটা বনাই দিলোঁ। এনেই মানে আমি সন্ধিয়া টাইমত আবেলি টাইমত মানে খোজকাঢ়িব যাওঁ, তাকে দেখাইছোঁ দলঙৰ ফালে এনেই যাওঁ খোজকাঢ়িব। আপোনালোকৰ ভিডিঅ'টো দেখালোঁ মই, ব'লক আৰম্ভ কৰোঁ। আমি আহি পালোঁহি, এই নৈ কিনাৰ পালোঁহি। মানে পানী পূৰা বাঢ়ি গ'ল চব নৈত মানে পানী এনেকুৱা বাঢ়ি গৈছে, মানে ৰাস্তাটো সমান হৈ গ'ল আৰু গৰাখহনীয়া টাইপৰ মানে খান্দি গৈ আছে। কিন্তু লগৰকেইটা এটা গছৰ ওপৰত উঠি আছে আৰু তাৰপিছত সেইবোৰ বাৰু বাদ দিয়ক। লগতে এইফালে চব পথাৰতো পানী মানে পূৰা হৈ গৈছে। এইফালে আপোনালোকৰ ফালে জনাব কেনেকুৱা হৈছে আৰু কোনেনো চাইছে, গাঁৱৰকেইজনে চাইছে বুলি সেয়া নিশ্চয় ধৰিব পাৰিছোঁ। তো আমি বেছি দেৰি নকৰোঁ আৰু বেলেগ এটা কিবা এটা দেখাবলৈ চেষ্টা কৰোঁ বাৰু। তো ফাইনেলি কেমেৰাটো উল্টা কৰি ল'লোঁ। এয়া আমাৰ প্ৰথম যি আমি অলপ ওচৰৰ পৰা নৈখন দেখাবলৈ চেষ্টা কৰোঁ। আপোনালোকক ব'লক, মানে ওচৰলৈ গৈ আছোঁ মই প্ৰথমতে। আৰু মানে ৰাস্তাৰ পৰা নামি যাব লগাতো কিছু ঠাই আছে পথাৰৰ টাইপৰ। মানে এয়া চাওক, মই ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু অলপমান ওচৰলৈ যাব পাৰোঁ গ'লোঁ আৰু বেছি ওচৰলৈ যাব নোৱাৰি, ৰিস্ক ল'ব নোৱাৰি। পূৰা মানে ৰাস্তাৰ লগত সমান হৈ গৈছে পানী, দেখিছে। তাৰ মুঠতে পূৰা ডুবি যাব আৰু মানে কি ক'ম, তো ই বুকডাউন চুকডাউন মাৰিছে, অলপ এক্সাৰচাইজটো কৰিছে। আমিহে এনেই খোজকাঢ়িবলৈ আহিলোঁ। তো এইটো ওপৰত উঠি দিলে কি হ'ব এনেকৈ। তো আমি ব্লগটো বেছি দীঘলীয়া নকৰোঁ। এয়া আমাৰ লগৰকেইটা আছে বাৰু। তাৰপিছত আমি এতিয়া ডাইৰেক্ট ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ আছোঁ দলংখনৰ ওপৰেদি। এইবোৰ যি টি নহওক বাৰু, মানে দলংখনৰ ওপৰেদি গৈ আছোঁ ঘৰলৈ। এইকেইটা লগৰকেইটা আছে, ঘৰলৈ গৈ ভিডিঅ' চিডিঅ' এডিটিং কৰি আপলোড দিম আৰু মানে দলংখন এখন দেখিবলৈ পাইছে আপোনালোকে। তো মানে দলঙৰ পৰা নামি আহিলে এইটো দেখিছেনে, এইটো কি, এইটো গাঁতত সোমাই গ'লে আৰু ভৰি চৰি ভাগি থাকিব, মানে ডাইৰেক্ট কিবা হ'ব, গম পালে নাই। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইয়াতে সামৰিছোঁ। মানে সৰু সুৰা ভ্লগ আৰু বনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।